নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ এডুকেশ্যনেল ইউটিউব চেনেল জ্ঞানবন্তিলৈ। বন্ধু বান্ধৱীসকল, যোৱাকালি অৰ্থাৎ 17/9/2019 তাৰিখে এখন অসম টেটৰ পৰা পাব্লিক নটিচ ওলাইছিলে, যিসকলে টেটত এপ্লাই কৰিছিলে তেওঁলোকৰ মানে বিশেষ চিন্তাত পেলাইছে। আচলতে নটিচখনতনো আছে কি আহক চাওঁ। ইয়াত ডেট দিয়া আছে 17/9/2019 17/9/2019 তাৰিখে এখন পাব্লিক নটিচ এখন উলিয়াই দিছিলে আৰু এইটো নটিচখনৰ নম্বৰ দি আছে। ইয়াত কৈছে যে 30/8/2019 তাৰিখে যিটো টেটৰ এডভাৰটাইজমেণ্ট ওলাইছিলে সেই এডভাৰটাইজমেণ্টত কিছু মডিফিকেশ্যন কৰা হৈছে। এতিয়া কি মডিফিকেশ্যন কৰা হৈছে তলত দিয়া আছে। ইয়াত 1 নম্বৰ কি দিয়া আছে, দ্য পিৰিয়ড অফ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যন অফ টেট আছাম 2019 লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী only for the physically challenged candidate has been extended and such online application will be received from 19th September to 27 September 2019. Physically challenged candidates who had applied earlier may also edit their application form with the help of their application number and password within the above mentioned period. মানে কি কৈছে, অনলাইন আবেদনৰ সীমা কেৱল ফিজিকেলি চেলেঞ্জ কেণ্ডিডেট সকলৰ কাৰণে, মানে যিসকল বিশেষভাৱে সক্ষম লোক আছে তেওঁলোকৰ বাবেহে 19 তাৰিখৰ পৰা 27 ছেপ্টেম্বৰলৈ তেওঁলোকক নতুনকৈ এপ্লাই কৰিব পাৰিব। তাৰমানে তেওঁলোকৰ বাবেহে সীমাটো এই বঢ়াই দিয়া হৈছে, সময়ৰ সীমাটো। এতিয়া 2 নম্বৰ কি আছে, for preliminary scrutiny before issue of admit card for the candidate who had submitted online application pursuing professional course BA DLED will have to mandatorily upload the following details from 19 September to 2019 to 27 September 2019. They have to upload their application form with the help of their application number and password within the above mentioned period. মানে কি কৈছে ইয়াত আপুনি অৰ্থাৎ যিসকলে BEd বা DLED পাৰ্চুইং বুলি এপ্লাই কৰিছিলে তেওঁলোকে 19 ছেপ্টেম্বৰৰ পৰা 27 ছেপ্টেম্বৰলৈ নিজৰ অনলাইন এপ্লিকেশ্যনখনত আকৌ এবাৰ কেইটামান ডিটেইলছ আপলোড কৰিব লাগিব। মানে কৈছে আকৌ কেইটামান ডিটেইলছ আপলোড কৰিব লাগিব। এতিয়া কি আপলোড কৰিব লাগিব ইয়াত তলত দি আছে। 1 নম্বৰটো দি আছে ডেট অফ এডমিশ্যন ইন প্ৰফেশ্যনেল কোৰ্চ BEd DLED। মানে আপুনি BEd বা DLEDত যিটো ডেটত এডমিশ্যন মানে লৈছিলে সেই এডমিশ্যন ডেটটো ইয়াত আকৌ যদি আপুনি দিয়া নাই এতিয়া দিব লাগিব। এতিয়া বিটো কি দিছে, নেম অফ ইনষ্টিটিউশ্যন হোৱেৰ পাৰ্চুইং দ্য প্ৰফেশ্যনেল কোৰ্চ BEd DLED। এতিয়া কি কৈছে, আপোনালোকে য'ৰ পৰা এই BEd DLED কৰি আছে তাৰ মানে ইনষ্টিটিউটৰ নামটো ইয়াত দিব লাগিব। এতিয়া চিটো কি দি আছে, মুড অফ প্ৰফেশ্যনেল কোৰ্চ BEd DLED ৰেগুলাৰ অৰ ODL। ইয়াত সুধিছে আপুনি যিটো মানে BEd কৰি আছে বা DLED কৰি আছে সেইটো ৰেগুলাৰত কৰি আছে নে ODL কৰি আছে এইটো সুধিছে। এতিয়া ডিটো কি দি আছে, ইমেজ অফ চেল্ফ এটাষ্টেড এডমিশ্যন ৰিচিভ উইথ চিল অফ দ্য ইনষ্টিটিউশ্যন হোৱেৰ পাৰ্চুইং দ্য প্ৰফেশ্যনেল কোৰ্চ BEd DLED। অৰ্থাৎ আপুনি য'ত এডমিশ্যন লৈছে তাৰ এডমিশ্যন ৰিচিপ্টখন লাগিব আৰু চিল থকা হ'ব লাগিব, মানে ইনষ্টিটিউটখনৰ চিল থকা হ'ব লাগিব সেই ৰিচিপ্টখন। ইয়াত এটা নোট আছে, কৈছে কি যিসকলে BEd বা DLED কোৱালিফিকেশ্যন এতিয়ালৈ পোৱা নাই তথাপি পাৰ্চুইং কৰি এপ্লিকেশ্যন কৰিছে তেওঁলোকে এই সকলোবোৰ আকৌ এবাৰ দিব লাগিব, আৰু যদি নিদিয়ে তেনেহ'লে এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব। তেওঁলোকে স্পষ্টকৈ কৈছে। আৰু কি কৈছে, ফিজবোৰ ৰিফাণ্ড কৰা হ'ব। এয়া ফিজখিনি ৰিফাণ্ড কৰা হ'ব, আৰু যদি আপোনালোকে মানে ইনফৰ্মেশ্যনখিনি নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ এই এপ্লিকেশ্যনবোৰ ৰিজেক্ট হ'ব। এতিয়া 3 নম্বৰটো কি কৈছে, ডেট অফ এক্সামিনেশ্যন অফ টিচাৰ এলিজিবিলিটি টেষ্ট আছাম 2019 লোৱাৰ প্ৰাইমাৰী এণ্ড আপাৰ প্ৰাইমাৰী হেজ বিন ৰিচিডিউল অন 10th November। মানে আগতে পৰীক্ষাৰ ডেটটো আছিলে 20 অক্টোবৰ, এতিয়া কৰি দিছে 10 নৱেম্বৰ। অৰ্থাৎ এইটো পৰীক্ষাৰ ডেটটো ৰিচিডিউল কৰি দিছে। 3 নম্বৰটো তাকে কৈছে। এতিয়া 4 নম্বৰটো কি আছে, বয়সৰ কথাটো আছে। বয়সৰ কথাটো হ'ল যেতিয়া ৰিক্ৰুটমেণ্ট প্ৰচেছটো আৰম্ভ হ'ব তেতিয়া চৰকাৰৰ যিটো ৰুল আছে সেই ৰুল মতে মানে হ'ব এইটো। এতিয়া 5 নম্বৰটো কি কৈছে, যদি কিবা ফল্ছ ইনফৰ্মেশ্যন দিয়া পৰিলক্ষিত হয় তেন্তে পৰৱৰ্তী যিকোনো সময়ত টেটৰ চাৰ্টিফিকেট ইছ্যু হোৱাৰ পিছতো আপোনালোকৰ চাৰ্টিফিকেট বাতিল কৰা হ'ব পাৰে।
ভেৰি ইম্পৰ্টেণ্ট গতিকে আপোনালোকে এই ডিটেইলছসমূহ ইয়াত যিবোৰ ডিটেইলছ আছে ডিটেইলছ দিয়া আছে এইবোৰ গোটেইবোৰ ডিটেইলছ আপোনালোকে যদি দিয়া নাছিল এতিয়াও দিয়ক এতিয়াও সময় আছে আপলোড দিয়ক ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই আছিল ধন্যবাদ জয় হিন্দ